মায়াবিনী গানটো কৰাৰ পিছত মানে কি সেইদিনা মই গানটো কৰিছোঁ ৰাতি তেতিয়া মই ৰাতি পুৱাইছে আৰু তাৰপিছত ৰিজুৱে মোক কৈ আছে গানটো লিখি দিবৰ কাৰণে তাৰপিছত মই লিখিলোঁ গানটো কিবা এটা লিখি পেলাই তাৰপিছত ৰিজুক দিলোঁ ৰিজুৱে পেণ্টৰ পকেটত ভৰাই থ'লে পেণ্টটো ধুই দিলে চিনেমাখনো দেখুৱাই আছে 4 দিনমান পিছত ৰিজুৰ লগত আকৌ লগ হ'লোঁ তাৰপিছত ৰিজুক ক'লোঁ বোলো সেই গানটো ক'ত যে লিখি দিছিলোঁ ৰিজুৱে ক'লে পেণ্টটো ধুই দিলে নহয় ঘৰত খবৰ ল'লে পেণ্টটো ধুই দিয়াৰ পিছততো সেইটো আৰু গান ক'ত হৈ থাকিব তাৰপিছত মই বোলো এতিয়া আকৌ লিখিব লাগিব আৰু এটা গান দুবাৰ লিখিবলৈ মই বিৰাট টান পাওঁ মানে এনেকৈ এখন পেইণ্টিং দুবাৰ আঁকিব দিগদাৰ হৈ যায় তথাপি মই বোলো লিখিবতো লাগিবই কাৰণ মায়াবিনী ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি প্ৰথম 4টা লাইন মোৰ মনত আছিলে আকৌ আৰম্ভ কৰিলোঁ আৰম্ভ কৰি তাৰপিছত পিছৰখিনি লিখিলোঁ লিখি পেলাই তাৰপিছত ডাব চাব কৰি আৰু তেনেকৈ জন্ম হ'ল গানটো